নমস্কাৰ বন্ধুসকল, আছামিজ আবৃত্তি ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ITI এটা ভাল খবৰ আহিছে। ছেকেণ্ড কাউন্সেলিং আজিৰ পৰা প্ৰকাশ পাব। নতুন টাইম চিডিউল আহি গ'ল। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ছেকেণ্ড এলটমেণ্ট আহিছেনে? আজি ওলাব ছেকেণ্ড এলটমেণ্ট ৰিজাল্ট। তেওঁলোকে ঘোষণা কৰি দিছে। নিউ বুলি অপশ্যন এটা আছে। আপোনালোকে ITI ৱেবছাইটটো ক্লিক কৰি দিলে আপোনালোকে গম পাই যাব গোটেইখিনি কথা। আৰু চিডিউলটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চিডিউলটো ৰিভাইজ চিডিউল আহিছে। টাইমলাইন সকলো চেঞ্জ হৈ গৈছে। এডমিশ্যনৰ পৰা সকলোখিনি চেঞ্জ হৈ গৈছে। মই ভিডিঅ'টোত আপোনালোকক সকলোবিলাক জনাই দিম। আপোনালোকে স্কিপ নকৰাকৈ চাব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ITI ৰিভাইজ চিডিউল ওলাইছে আৰু এজ পাৰ ৰিভাইজ চিডিউল ছেকেণ্ড এলটমেণ্টৰ যিটো ৰিজাল্ট সেইটো আজিৰ পৰা প্ৰকাশ পাব বুলি কৈছে। আজি প্ৰকাশ পাব। আজি আবেলি 3টা বজাত বা 4টা বজাত আপোনালোকে প্ৰকাশ পাব। এতিয়া ছেকেণ্ড চিডিউলৰ মতে কি কৈছে, 9 ছেপ্টেম্বৰ দেখিছে। 9 ছেপ্টেম্বৰ ছেকেণ্ড কাউন্সেলিং। 10 আৰু 11 ছেপ্টেম্বৰত আপোনালোকৰ এডমিশ্যন অনুষ্ঠিত হ'ব। আৰু যিসকলে 10 আৰু 11ত এডমিশ্যন নলয় তেওঁলোকক এডমিশ্যন প্ৰক্ৰিয়াৰ পৰা আউট কৰি দিয়া হ'ব আৰু তেওঁলোকক কোনো ধৰণৰ চইচ ফিলিং নেক্সট কৰিব নোৱাৰিব। আৰু 12 ছেপ্টেম্বৰত তেওঁলোকৰ ৰিভাইজ যিটো চইচ ফিলিং পুনৰ 12 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। তেওঁলোকে 12 ছেপ্টেম্বৰত পুনৰ ৰিভাইজ ফিলিং কৰিব পাৰিব। চইচ ফিলিং প্ৰথম পৰা কৰিব পাৰিব, মডিফিকেশ্যন কৰিব পাৰিব। কিন্তু তাৰ বাবে তেওঁলোকে ছেকেণ্ড যিটো মেৰিট লিষ্ট, ছেকেণ্ড লিষ্টত আপোনালোকে নাম আহি এডমিশ্যন লৈ আপোনালোকে আনফ্ৰিজ কৰিব লাগিব। আৰু ফাৰ্ষ্ট যিসকলে আনফ্ৰিজ কৰিছে তেওঁলোকেহে পাৰিব। যিসকলে এডমিশ্যন অলৰেডি নল'লেই বা ছেকেণ্ড কাউন্সেলিঙৰ ছিট পোৱাৰ পাছতো যিসকলে এডমিশ্যন নলয় তেওঁলোকে কিন্তু সেই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব কোনো পধ্যে নোৱাৰিব। তাৰ পাছৰখিনি চিডিউল মই আপোনালোকক দেখুৱাই দিছোঁ। চইচ ফিলিং কেনেকৈ আহিব 12 তাৰিখে মই গোটেইখিনি প্ৰচেছ আপোনালোকক দেখুৱাই দিম কেনেদৰে কৰিব লাগিব। আপোনালোকে মডিফিকেশ্যনো কৰিব পাৰে চইচ নাম্বাৰটো। ধৰক চইচ নাম্বাৰ আগতে এটা দিছিলে, তাৰপিছত আপোনালোকে সেইটো প্ৰিফাৰেঞ্চটো চেঞ্জ কৰিব বিচাৰিছে। চইচ 2ত যদি দিছিলে 1লৈ আনিব বিচাৰিছে বা 3লৈ নিব বিচাৰিছে, তেনেকুৱাখিনি আপোনালোকে কৰিব পাৰিব। তাৰপিছত আহিলে থাৰ্ড ই কাউন্সেলিং 13 ছেপ্টেম্বৰ 16ৰ পৰা 18লৈ এডমিশ্যন আছে। তাৰপিছত পুনৰ চইচ ফিলিং আৰম্ভ হ'ব 19ৰ পৰা 20। সেই থাৰ্ড কাউন্সেলিঙত যিসকলে ছিট পাব তেওঁলোকে আকৌ গৈ পেলাই আনফ্ৰিজ কৰিবগৈ লাগিব। আনফ্ৰিজ কৰিলেহে 19-20 তাৰিখে যিটো চইচ ফিলিং হ'ব সেই চইচ ফিলিং তেখেতলোকে কৰিব পাৰিব। তাৰপিছত ফ'ৰ্থ কাউন্সেলিং 23 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। তেওঁলোকৰ এডমিশ্যন হ'ব 24ৰ পৰা 25 তাৰিখে। তাৰপিছত ফিফ্থ কাউন্সেলিং হ'ব 26 তাৰিখে। তেওঁলোকৰ এডমিশ্যন হ'ব 27ৰ পৰা 30 ছেপ্টেম্বৰলৈকে। গতিকে এনেদৰে কাউন্সেলিং প্ৰক্ৰিয়াটো ৰিভাইজ কৰি দিছে আপোনালোকে। গতিকে সময়ে গোটেইখিনি আপডেট আপোনালোকৰ মাজলৈ মই লৈ আহিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ইনফৰমেশ্যনটো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। লগতে লৰালৈকে ভিডিঅ'টো বনাইছোঁ আৰু ভইচ কোৱালিটিৰ কাৰণে আপোনালোকে মাফ কৰি দিব। আজিলৈ ধন্যবাদ।